Hello everyone, স্বাগতম জনাইছো জলদি থিংছ লৈ তো বহুত দিনৰ পৰা ব্লগ দিয়া নাছিলো মানে কতো যোৱা হোৱা নাছিল ৰস্তে বনাইছিল বা ৰিভিউ বনাইছিল তো আজি ব্লগ বনাম আজি ব্লগ হ'ব আমাৰ গুৱাহাটী টু হায়দৰাবাদ তো আপোনালোকে চাই থাকিব ট্ৰিপটো মজা হ'ব এনজয় কৰিব ব্লগ তে বাই বাই ইছৰাম যাম দেখোন ইফালে এতিয়া আমাৰ ট্ৰেইন আছে 12:30 এটা যাম দেখোন এতিয়া কি কৰোঁ যাই পাম নে নাইবা এতিয়া ইছৰাম ৰাম 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 কি হৈ গ'লি বৰ তো গাইছ এয়া আহি পালোঁ কামাখ্যা ষ্টেচন ফেঁচা ঠেলা ট্ৰেফিক জামৰ ভিতৰত ইমান ট্ৰেফিক জাম হৈছিল বাপৰে বাপ বাই বাই কিবাকে ট্ৰেইনত উঠিলোঁ বহিলোঁ আৰু এনেকৈ ষ্টাৰ্ট হৈ গ'ল আমাৰ জাৰ্ণি টু হাওৰা তো বহুত দেৰি আহি পাই গ'লোঁ এই পঞ্চৰত্ন এখন ব্ৰিজ হয় তাৰে লাহে লাহে অসম এৰিম আৰু এতিয়া তো দুটামান ষ্টেচন আছে তাৰপিছত আমি অসম এৰি যাম আৰু পাই যাম কলকাতা তো বহি হৈ গৈছোঁ বৰ সেইকাৰণে হাতত লৈছোঁ এটা চাহৰ কাপ খাই লৈ আছোঁ চিনাৰীৰ আমেজ গাইজ ধাক্কা খাই আহি পালোঁ হাওৰা মানে গুৱাহাটী টু হাওৰা আহিছোঁ ইয়াৰ পৰা আৰু অলপ পিছত হাওৰা টু হায়দৰাবাদ যাম চিকেন্দ্ৰাবাদ গতিকে ৰখি আছোঁ অলপ তাৰপিছত যাম আৰু চাই থাকিব তো হাওৰাৰ পৰা নামি ফালে বেলেগ এখন ট্ৰেইন ল'লোঁ যিখনৰ নাম হ'ল ফলাকনামা এক্সপ্ৰেছ সেইখন যাব আপোনাৰ চিকেন্দ্ৰাবাদ ৰেলৱে ষ্টেচন আৰু তাৰ পৰা হায়দৰাবাদ বেছি দূৰ নহয়েই তাৰ পৰা পায়ে গ'লোঁ আৰু চিকেন্দ্ৰাবাদ পাম 1.5 দিনমান লাগিব এইবিলাক আগতে মাটি আছিল এইবিলাক বৰষুণৰ পানীৰ কাৰণে গোটেই জমা হৈ গৈছে পানী এইবিলাক দেখিছেনে এই মাজত এইটো যে দ্বীপটো যে আছে সেইখিনি গোটেই মাটি আছিল সেইখিনি বৰষুণৰ পানী পৰি এনেকুৱা হৈ গৈছে আৰু এনেকৈ বহিয়ে পাই গ'লোঁ চিকেন্দ্ৰাবাদ ষ্টেচন কিন্তু লাহে লাহে যাই আছিল আৰু স্পীডত গ'লে চাগে পটককৈ পালোঁ হয় অলপ দেৰি হ'ল ডিলে হৈছে অলপ তো গাইজ ফাইনেলি আহি পালোঁ চিকেন্দ্ৰাবাদ ৰেলৱে ষ্টেচন হায়দৰাবাদত তো এতিয়া আমি যাম আৰু বহুত কষ্ট হৈছিল ট্ৰেইনত চেক মাত ইফালে মানুহ বহুত সেইকাৰণে ভিডিঅ' ৰেকৰ্ডিং কৰা নাই এতিয়া কৰিছোঁ ভিডিঅ' ৰেকৰ্ডিং কৰিব একেবাৰে মানে অৱস্থাই নাছিল ভিতৰত এনেকুৱা মানুহ যিটো ভিৰ হৈছে মই পাগল হৈ গৈছোঁ দেখি পেলাই তো সেইকাৰণে নেদেখালোঁ কমকৈ দেখাইছোঁ ভিডিঅ'টো চাগে বেছি লাম্বা নহয় সৰু হ'ব হোটেল ৰুমলৈকে যোৱালৈকে চাই থাকিব তো গাইজ ষ্টেচনৰ পৰা আহি পেলাই আমি এতিয়া হোটেল এখন আহিছোঁ নাম হ'ল এলফা হোটেল এতিয়া কিবা আমি খাই লৈ পেলাই হোটেলত যাম মানে একোৱে খোৱা নাই ট্ৰেইনৰ যিটো অৱস্থা দেখি পেলাই একো খোৱা নাই ইয়াতে ভালকৈ খাই লৈ পেলাই হোটেলত যাম তাৰ পৰা অলপ চাম আৰু গাইজ এতিয়া খাই ল'লোঁ হোটেলত খাই লৈ পেলাই এতিয়া যাব ওলাইছোঁ হোটেলৰ ফালে যাম এইখনে হোটেল আছিল তো এতিয়া যাম আৰু খাই ল'লোঁ বঢ়িয়াকৈ যাম এতিয়া বা বেলেগ বনাইছে দেই গাড়ীখন এখন পাঞ্জাবৰ পৰা বনাইছে চাগে বহুতখিনি জেগা ঘূৰি আহি বহুত ভাগৰ লাগিছে আহি আজি হোটেল পালোঁ এতিয়া ইয়াতে অলপ ৰেষ্ট ল'ম পিছত অলপমান ওলাই যাম কিন্তু ইয়াতে যদি নেক্সট ভিডিঅ' হ'ব নেক্সট পাৰ্ট 2 বহুত ধামাকা হ'ব তো সেইটো চাবৰ কাৰণে চেনেলটো ইমিডিয়েট ছাবস্ক্ৰাইব কৰি দিয়ক লাইক কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক বহুত ধামাকা ভিডিঅ' হ'ব কিন্তু নেক্সট ভিডিঅ'টো এইটো ভিডিঅ' ইয়াতে শেষ কৰিছোঁ আজিলৈ মানে ধন্যবাদ নেক্সট ভিডিঅ' কাৰণে ৰখি আহি আছে